Hello friends, welcome to my channel Tricks of Study. আজি আমি আলোচনা কৰিম ইতিহাস খণ্ডৰ দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস প্ৰথম খণ্ডৰ প্ৰথম চেপ্টাৰ বংগ বিভাজন আৰু স্বাধীনতা আন্দোলন। এই চেপ্টাৰটোৰ পৰা আমি 2025 বৰ্ষত কোনকেইটা প্ৰশ্ন আহিব পাৰে, কোনকেইটা কুৱেশ্যন তোমালোকক পঢ়িব লাগিব সেইটো এইটো ভিডিঅ'ত আলোচনা কৰিম। তো বলা চেপ্টাৰখনলৈ আগবাঢ়ো আমি। তো তোমালোকৰ চেপ্টাৰ কিতাপখন উলিয়াই লোৱা আৰু মই দেখাই দিয়া মতে তোমালোকে চিন দি যোৱা। সো এইটো চেপ্টাৰ তোমালোকে বাহিৰ কৰি লোৱা বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 7 মাৰ্ক থাকিব, 3 মাৰ্কৰ 1 মাৰ্কৰ 3টা MCQ থাকিব আৰু 4 মাৰ্কৰ এটা কুৱেশ্যন থাকিব। তো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ কোনকেইটা কুৱেশ্যন আহিব পাৰে এইটো ভিডিঅ'ত তোমালোকক দেখাই দিম। সো তোমালোকে চেপ্টাৰটো প্ৰথমতে ভালদৰে পঢ়ি ল'বা। তো আজি আমি এইটো ভিডিঅ'ত ইয়াৰ ভিতৰৰ কুৱেশ্যনবিলাক আমি আলোচনা নকৰোঁ, ভিতৰৰ কুৱেশ্যনবিলাক আজি আমি ডাইৰেক্ট ইয়াৰ অনুশীলনী কুৱেশ্যনবোৰ আলোচনা কৰিম। তোমালোকে অনুশীলনীটো বাহিৰ কৰি লোৱা ইয়াৰ। সো আমি যিখিনি এইটো ভিডিঅ'ত তোমালোকক কুৱেশ্যনছ দেখাই দিম, মাত্ৰ সেইকেইটা তোমালোকে পঢ়িবা। তো তোমালোকৰ এইকেইটা পঢ়িলে তোমাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 99% কমন পৰিব। সো তোমালোকে কোনকেইটা কুৱেশ্যন পঢ়িবা অনুশীলনীৰ সেইটো আমি এইটো ভিডিঅ'ত দেখাই দিম। সো তোমালোকে অনুশীলনীত থকা 1 নম্বৰ কুৱেশ্যনটো ভালদৰে চাবা। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? এই কুৱেশ্যনটো আহি থাকে, বহুতবাৰ আহিছে। যোৱা 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাটো এইটো আহিছে। এইটো লৰ্ড কাৰ্জন হয় এনচাৰ আৰু 4টা অপশ্যন দিয়া আছিল, তাৰ ভিতৰত শুদ্ধ এনচাৰটো বাছি উলিয়াব দিয়ে। তো তোমালোকৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1 নম্বৰটো চাই থবা। তাৰপিছতে তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয়। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? এইটো হ'ল যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ। এই ডেটটো তোমালোকক মনত ৰাখিবা। সো এইটো কুৱেশ্যনৰ MCQ টাইপত আহি যাব পাৰে। তাৰপিছত তোমালোকে ইয়াৰ পৰা পঢ়িবা 6 নম্বৰ কুৱেশ্যনটো বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? এইটো MCQ টাইপত আহি যাব। আৰু তোমালোকে পঢ়িবা 8 নম্বৰ কুৱেশ্যনটো বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এই কুৱেশ্যনটো তোমালোকৰ MCQ টাইপত আহি যাব পাৰে। এতিয়া তোমালোকে 4 মাৰ্কছৰ বাবে কোনকেইটা কুৱেশ্যন চাবা? সো তোমালোকৰ চমু উত্তৰৰ প্ৰশ্নত তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা। বংগ বিভাজন সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংগমণ্ডল উল্লেখ কৰা। এই কুৱেশ্যনটো তোমালোকে চাই থবা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে নেক্সট চাবা, তোমালোকে এইটো চাই থবা 7 নম্বৰ কুৱেশ্যনটো স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা আৰু স্বদেশী আন্দোলনৰ 3টা অৱদান আৰু 3টা ফলাফল, এই দুটা কুৱেশ্যন তোমালোকে চাই থবা। আৰু তোমালোকে এই 6 নম্বৰ কুৱেশ্যনটো চাই থবা ওপৰঞ্চি, সেইটো আহি যাব পাৰে। সো 6 নম্বৰ কুৱেশ্যনটো আছে স্বদেশী আন্দোলনৰ দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? এই কুৱেশ্যনটো তোমালোকৰ আহি যাব পাৰে। তো এতিয়া আছে তোমালোকৰ শ্বৰ্ট নোট চমুটোকা। সো ইয়াৰে পৰা চমুটোকা তোমাৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাত নাহে। সো তোমালোকে ক'ৰ পৰা আহিব MCQ চমুটোকা? তোমালোকৰ চমুটোকা MCQ যিখিনি টপিকৰ পৰা আহিব সেইখিনি টপিকৰ পৰা তোমালোকৰ চমুটোকাও আহিব। সো তোমালোকৰ কোনখিনি টপিকৰ পৰা চমুটোকা আহিব সেইখিনি তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। সো তোমালোকে বাহিৰ কৰিবা স্বদেশী আন্দোলনৰ ফলাফল যিটো আছে জাতীয় সাহিত্য, এই টপিকটোৰ পৰা তোমালোকৰ শ্বৰ্ট নোট আহি যাব পাৰে চমুটোকা, নাইবা তোমালোকে জাতীয় শিক্ষা এইটো চাই থবা। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। সো এইটোৰ পৰাও তোমালোকৰ শ্বৰ্ট নোট চমুটোকা আহিব পাৰে। আৰু ইয়াৰ পৰা কমন MCQ আহিব পাৰে। তাৰপিছত তোমালোকে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা এই টপিকটো চাই থবা। এইটোৰ পৰাও তোমালোকৰ MCQ শ্বৰ্ট নোট আহি যাব পাৰে। সো আজি আছিল এইখিনি ভিডিঅ'। পিছত লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত।